Hello everyone, welcome back to my YouTube channel. মই মেৰি সকলোকে মোৰ চেনেলত পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰো সকলোৱে যাতে ভালে আছে। আজি বিয়াটো গলে যেহেতু মই অলৰেডি ভিডিও আপলোড কৰিছো বিয়া গ'ল তাৰ পিছত গিফ্টবোৰ তেনেকৈ বাহিৰত ৰাখি থোৱাই আছে সো আজি আৰু অকমান কেদিন ভাগৰ লাগি আছিল তো আনা হোৱা নাই সো আজি আনিব লাগিব সো তাৰ কাৰণে আজি ডাঙৰ বাও আহিব অকমান হেল্প কৰি দিব আৰু সো এতিয়া গুটে কামখিনি কৰি ল সো যে ইভিনিং লৈ বা আহিব সো তেতিয়া গিফ্টবোৰ আনিব লাগিব আৰু লগতে কোনে কি দিলে এইবোৰো চাম আৰু আপোনালোককো অকমান দেখাম সো গটিকে আপোনালোকে ভিডিওটো হেখলৈকে স্কিপ নকৰাকে চাই থাকিব ফাইনালি গুটেবোৰ গিফ্ট আমাৰ ওপৰলৈ আনা হ'ল গুটে কেজনে মিলি আনিলো আমি ভাগৰ লাগিছে তথাপি আনা যে হ'ল চাও এতিয়া কি দিছে এইখন এখন ধুনিয়া গণেশৰ ফটো ফ্ৰেম দিছে ভাল লাগিছে এইখন সজাই থব ধুনিয়া আৰু ইয়া চাক ৰুমৰ অৱস্থা কি হৈছে গিফ্টবোৰ খুলি ৰাখি আৰু আমি গিফ্ট ৰাখি আছো এইফালে আমাৰ নিকি খুই আছে নেক্সট দিনা মৰ্নিং এয়া আপোনালোকে হয়তো ভাবিছে কিয় চিকেন বনোৱা দেখাই আছো কাৰণ আজি বা বিয়াৰ পিছত ফাৰ্ষ্ট টাইম ঘৰলৈ আহিব আৰু বাহতৰ ঘৰৰো কোনোবা আহিব কিমানজন আহে গম নাপাওঁ বাট আহিব সো সেইকাৰণে বনাই আছে ইয়া খানা জলদি ৰেডি কৰি আছে হিহঁত আহি পাবৰ হৈছেই আৰু গতিকে আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব आपका वीडियो हो गया तो मुझे थोड़ा साइड दीजिए কথাতে তই কিয়নো লাগি আছ তোক ভালে পাওঁ তই জানই জানি বুজি লাগি আছ যিমানেই মৰম কৰিম সিমানেই তোক
হয়তো মই তোমাৰ প্ৰেমত পৰি আছো সৰু সৰু কথাতে তই কিয়নো লাগি এতিয়া ধৰি আছে নাম তো ব'লক অকণমান নাম চাবলৈ যাওঁ আৰু এয়া ইফালে আমাৰ কলা ই অকলে অকলে থাকি একেবাৰে বৰ হৈ গৈছে কান্দিব ধৰিছে সেইকাৰণে তাৰ লগত অকণমান টাইম বহিলেও সি অকলে অকলে থাকি একেবাৰে বৰ হৈ গৈছে এয়া বাবু আৰু এয়া মই অহা কাৰণে সি ভাল পালে সেইকাৰণে খেলিব ধৰিছে বুকুতে গোপনে গোপনে আহি আৰু ভিডিঅ'টো মই ইমানতে শেষ কৰিলোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পালে আৰু লগতে কমেণ্ট কৰিব আৰু চ' থেংক ইউ বাই বাই